নমস্কাৰ। অতি মৰমৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দেৱবাণী সংস্কৃতৰ নৱম পাঠ গীতামৃতম পাঠটিৰ বিষয়ে আলোচনা কৰিম। তোমালোকে অতি মনোযোগেৰে শ্ৰদ্ধা সহকাৰে শুনিবা। যিহেতু গীতামৃতম, যিহেতু গীতা শ্ৰীমদ ভাগৱত গীতাৰ 12 অধ্যায়ৰ ইয়াত 5টা শ্লোক দিছে। আমি জানো গীতা শ্ৰী ভগৱান শ্ৰীকৃষ্ণ আৰু অৰ্জুনৰ কথোপকথন। গতিকে এই পাঠটো পঢ়োঁতে শ্ৰদ্ধা ভক্তি সহকাৰে পঢ়িব লাগে। ইয়াৰ মূল ভাৱটো বা নৈতিক শিক্ষাৰ বিষয়ে অলপ আগবঢ়াইছোঁ, তোমালোক মনোযোগ দি শুনা। এই পাঠটিত শ্ৰীমদ ভাগৱত গীতাৰ 12 অধ্যায় অৰ্থাৎ ভক্তি যুগৰ অতি গুৰুত্বপূৰ্ণ শ্লোকসমূহ সংকলন কৰা হৈছে। ইয়াৰ নৈতিক শিক্ষা হ'ল যে কাৰো প্ৰতি হিংসা নকৰা, বন্ধু ভাৱাপন্ন আৰু দয়ালু হোৱা, অহংকাৰ পৰিত্যাগ কৰা, সুখ দুখত সমভাৱ ৰখা আৰু ফলৰ আশা নকৰি একাগ্ৰ চিত্তে নিজৰ কৰ্তব্য সম্পাদন কৰা। তেনে সদ্গুণ সম্পন্ন মানুহেই ভগৱানৰ প্ৰিয়। মই এই পাঠটো এবাৰ পঢ়ি দিছোঁ। অথৈ তদপ্যশক্তসি কৰ্তুম মৎযোগম আশ্ৰিতঃ সৰ্বকৰ্ম ফলত্যাগম ততঃ কুৰু যতাত্মবান। ইয়াৰ অৰ্থ হৈছে, যদি তুমি মোৰ আশ্ৰিত হৈ একাগ্ৰ চিত্তে কাম কৰিবলৈ অসমৰ্থ হোৱা, তেন্তে মন সংযম কৰি সকলো কৰ্মৰ ফল আশা ত্যাগ কৰা। এই সংখ্যা দিছে 12 আৰু 11, তাৰমানে 12 অধ্যায়ৰ 11 নম্বৰ শ্লোক। শ্ৰেয় হি জ্ঞানম অভ্যাসাৎ জ্ঞানাধ্যানম বিশিষ্যতে ধ্যানাৎ কৰ্ম ফলত ত্যাগস্যন্তি অনন্তৰম। ইয়াত কি কৈছে যে শ্ৰেয় হি জ্ঞানম অভ্যাসাৎ ধ্যানাৎ কৰ্ম বিশিষ্যতে, যে অভ্যাসতকৈ জ্ঞান শ্ৰেষ্ঠ আৰু জ্ঞানতকৈ ধ্যান শ্ৰেষ্ঠ আৰু ধ্যানতকৈ কৰ্মফল ত্যাগ শ্ৰেষ্ঠ। কাৰণ কৰ্মফল ত্যাগৰ লগে লগে পৰম শান্তি লাভ হয়। 13 নম্বৰ শ্লোক। অদ্বেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এব চ নিৰ্মমো নিৰহংকাৰঃ সমঃ দুঃখ সুখ সমী। কি কৈছে ইয়াত? যিজনে সকলো জীৱৰ প্ৰতি দেশহীন বা হিংসাহীন, বন্ধু ভাৱাপন্ন, দয়ালু, মমতাহীন, অহংকাৰ ৰহিত, সুখ দুখত সমান আৰু ক্ষমাশীল। 14 নম্বৰ শ্লোক। সন্তুষ্ট সততম যোগী যতাত্মা দৃঢ় নিশ্চয়ঃ ময়্যৰ্পিত মনোবুদ্ধিৰ য়ো মদ্ভক্ত সমে প্ৰিয়। ইয়াত কি যে সন্তুষ্ট সততম যোগী, যিজনে সকলো বা যিজনে সদায় সন্তুষ্ট, সংযত চিত্ত, দৃঢ় সংকল্পী আৰু যাৰ মন ও বুদ্ধি মোৰ প্ৰতি অৰ্পিত, তেনে ভক্তই মোৰ অতি প্ৰিয়। তাৰমানে ভগৱান শ্ৰীকৃষ্ণ কৈছে অৰ্জুনক যে যিজনে সদায় সন্তুষ্ট থাকে, পালেও সন্তুষ্ট নাপালেও সন্তুষ্ট, সংযম চিত্ত, দৃঢ় সংকল্পী আৰু যাৰ মন ও বুদ্ধি মোৰ প্ৰতি অৰ্পিত, তেনে ভক্তই মোৰ অতি প্ৰিয়। 14 নম্বৰ শ্লোক। যস্মান্ন দ্বিজতে লোকো লোকান্ন দ্বিজতে চয় হৰ্ষা মৰ্ষ ভয়োদ্বেগৈৰ মুক্ত য়শসমে প্ৰিয়ঃ। যস্মান্ন দ্বিজতে লোকো, যিজনৰ পৰা কোনো লোক উদ্বিগ্ন নহয়, যিয়ে নিজেও কাকো ভয় অপকাৰ নকৰে আৰু যি আনন্দ, ক্ৰোধ, ভয় ও উদ্বেগৰ
পৰা মুক্ত তেওঁই মোৰ প্ৰিয়। এই আছিল এই পাঠটিৰ শ্লোকসমূহ আৰু ইয়াৰ অসমীয়া অৰ্থসমূহ। ইয়াৰ পিছতে অভ্যাস আছে। এই পাঠটিৰ প্ৰশ্নসমূহ মই একেলগতে তোমালোকক দিছোঁ, তোমালোকে মনোযোগে শুনা। শ্লোকাং চান মিলেত, এই শ্লোকৰ অংশসমূহ মিলোৱা। আচলতে এই শ্লোকখিনি মুখস্থ হোৱাৰ লগে লগে তোমালোকে নিজে নিজে মিলাব পাৰিবা যে অদ্দেষ্টা সৰ্বভূতানাম মৈত্ৰ কৰুণ এবচ, আমি পাঠটোত পাইছোঁ। মৰ্যৰ প্ৰীত মনৰ বুদ্ধিৰ ইয় মদভক্ত সমে প্ৰিয়। ইয়াত কিতাপত ইয়াত অকণমান কিছুমান শব্দ নাই, কিতাপত চাই চাই তোমালোকে মিলাই দিবা, সেইটোৱে শুদ্ধ হ'ব। হৰ্ষ মৰ্ষ ভয় দেগৈৰ মুক্ত ইয় সমে প্ৰিয়। সৰ্বকৰ্ম ফলত্যাগম, একে লাইনতে আছে। তত কৰো ইয়াত প্ৰমাণ। তোমাক কিতাপত চাই এইখিনি মিলাই ল'বা। আৰু ইয়াত থকা কঠিন শব্দ কিছুমান দিছোঁ, তোমালোকে ভালদৰে চোৱা। যে ইয়াতাত্মবান সংযত চিত্ত, অদ্দেষ্টা হিংসাহীন, বিদেশ বা দেশহীন, করুণ দয়ালু, নিরঙ্কার অহংকারহীন, সমী ক্ষমাশীল, শ্রেয় শ্রেষ্ঠ, মৈত্র বন্ধু ভাবাপন্ন, নির্মম মমতাহীন, সম দুঃখ সুখ, সুখ দুঃখত সমান, দৃঢ় নিশ্চয়, সংকল্পত দৃঢ়। আজি ভিডিঅ' মানে কেনেকুৱা লাগিল তোমালোকে কমেণ্টত জনাবা।